এইটো ভিউ চাওক কি মজা ভিউ এয়া হৈছে ৰাসৰ ভিউ ওপৰৰ পৰা আৰু এতিয়া আহি আমি আনন্দ মেলাৰ মেইন গেটখন পালোঁ এইখন চাওক কি মজা অলপ ভিতৰলৈ যাওঁ মই ভাবিছিলোঁ আজি ৰাসত মানুহ নহ'ব কিন্তু মানুহৰ ভিৰ চাওক না চাওক মানুহৰ ভিৰ আৰু এইখন হৈছে গ্ৰন্থ বাণিজ্য মেলা সদৌ দৰং ছাত্ৰ জিলা সন্থা এতিয়া আমি মেইন ঠাইলৈ আহিলোঁ আৰু একদম পূৰা আনন্দ মেলালৈ চাওক এই চকৰি ঘূৰি আছে ওপৰত মানুহ আজি বহুত কম বাৰু বহুত বেছিও নহয় যিটো ভাবিছিলোঁ সেইটো নহয় মই ভাবিছিলোঁ আজি ফাৰ্ষ্ট ডে মানুহ আহিব চব একো মানুহ চানুহ নাই আৰু এয়া মোৰ পিছফালে চাওক গাড়ী খেলা আজি নাচাওঁ বাৰু কালি চাম চাব জাষ্ট আজি মই দেখাবই আহিছোঁ ভিউটো কি মজা চাওক আৰু চাওক এইটো তৰা এইটো ফাইনেলি আমি চকৰিত আহিছোঁ আৰু মোৰ লগত আহিছে আমি বৰ্তমান আমি বৰ্তমান চকৰিত এতিয়া আমাৰ দিদি গৈ মই পাকে মই পৰি মাই গড মই বহুত ৰিক্স আছে নালাগে ফাইনালে চকৰি দিলো হাত কপি গেছে মোবাইলে লাও হ্যাঁ কি হৈছে ৰাজকুমাৰ কি হৈছে বুকুঘাট কি আৰু এইটো চাওক একদম ৰাসৰ চকৰিৰ ওপৰৰ পৰা ভিউ কি মজা ভিউ চাওক তলত আৰু এইফালে ইয়াৰ ৰাসৰ মূৰ্তি খোলাখনো ভিউ চাওক আৰু এইটো চাওক আৰু এইটো এবাৰ ৰাসত নতুনকৈ আহিছে আৰু কি আহিছে নতুনকৈ চব দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ' আজি ৰেলগাড়ী চলা নাই আজি আৰু এয়া হৈছে ব্ৰেক ডেন্স উঠিম বাৰু কিন্তু পিছত আৰু এইটো এবাৰ নতুনকৈ আহিছে ই কম খাতৰা নহয় খাতৰা আছে দেখোন এই আৰু এটা বস্তু আছে আনকমন এবাৰ নতুনকৈ ওলাইছে নতুনকৈ দিছে ৰাস মহোৎসৱত চাওক কেনেকুৱা মই কেমেৰাটো বেক কৰি দেখাই আছোঁ এইটোৱে বাচ্চাৰ কাৰণে
আৰু এয়া হৈছে লটাৰী টিকেট খেলা চাই বহুত ভাল লাগে, মই চালোঁ বাৰু। এই মেইন বস্তু পাই গৈছে, ৰাসত মানে প্ৰত্যেকবাৰ বেলুন এটা ফুটাব লাগে আৰু এবাৰ ফুটাম চাওঁ। তো বেলুন ফুটাব ৰেডি হৈ গ'লোঁ এতিয়া, চাওক কেইটা ফুটাওঁ আৰু 10 টকাত কেইটা দিয়ে চব দেখাই আছোঁ। আৰু 20 টকাত 5টা ন, 20 টকাত 5টা। তো এবাৰ ট্ৰাই কৰোঁ কেইটা হয়। দুটা মালি নেকি? মই এটাও নোৱাৰিলোঁ, এবাৰ ভাইয়া ট্ৰাই কৰিব। তো চাওক মাৰ নৰি আৰু মাৰ আৰু দিয়া আপোনাৰ এটা দি এটা আৰু এটা মাৰ ট্ৰাই কৰক। নাই তো নোৱাৰিলোঁ, মই নোৱাৰিলোঁ আৰু ৰাজুও নোৱাৰিলে। তো মানে কি এম লাগিব, বহুত এম লাগিব, একদম সৰু বস্তু এটা যদি ল'বৰ কাৰণে বহুত এম লাগিব। তো এই গৰম গৰম জিলেপি লাগে লাগে, গৰম গৰম খাই যদি ৰাসক আহক আৰু জিলাপি খাওক। আৰু এইটো এটা থানা সন্মুখে দিয়ে ৰাসৰ মূৰ্তিখোলত যোৱাৰ গেট, ধুনীয়া বনাইছে চাওক। শৰাইখন চাওকচোন, শৰাইখন একদম অৰিজিনেল লাগিছে, গোটাই থাৰ্মকলেৰে বনাইছে এইবিলাক। তো আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু কালি আহিম, কালি আকৌ দেখাম। চ' বাই বাই, অলপ জিলাপি লৈ যাওঁ আৰু।